সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালে আছেনে? আজি মই বিশেষ এটি কাৰণত মিনি ব্লগটো লৈ আহিছোঁ আৰু নতুনকৈ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ মিনি ব্লগটো। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু আজি লৈ অহা মানে বিশেষ কাৰণটো হৈছে যে এতিয়া হৈছে আমৰ বতৰ ন, সেইকাৰণে আমি আমৰ আচাৰৰ এটা বিশেষ ৰেচিপি লৈ আহিছোঁ, যোনটো আমি আপোনালোকক দেখাই থাকিম। এতিয়া আমি আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো আপোনালোকে চাব কেনেকৈ বনাইছোঁ। মানে বিশেষ আমি পেকেটিং কৰাখিনি আপোনালোকে দেখিব। আৰু আমি এতিয়া অন্য এটা বৈয়ামৰ পৰা আচাৰখিনি উলিয়াই লৈছোঁ। এতিয়া আমি পেকেটিং কৰিম, আপোনালোকে চাই থাকক আমিনো কেনেকৈ পেকেট কৰিছোঁ। আৰু এতিয়া আমি এটা সৰু প্লাষ্টিকৰ পেকেট লৈ তাত চামুচেৰে 4 চামুচমান আচাৰ ভৰাইছোঁ। আপোনালোকে চাওক কেনেকুৱাকৈ পৰিষ্কাৰকৈ কামবিলাক কৰা হৈছে, আপোনালোকে দেখি নিশ্চয় গম পাইছে। এতিয়া আমি পেকেটবিলাক চিল কৰিম, আপোনালোকে চাওক। এয়া আপোনালোকে দেখি নিশ্চয় গম পাইছে আমি পেকেটবিলাক কেনেধৰণে চিল কৰিছোঁ। এডাল মম জ্বলাই লৈছোঁ আৰু মমডাল জ্বলাই লৈ আমি এনেকৈ পেকেটবিলাক চিল কৰিছোঁ। নেক্সট এটা নতুন আচাৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। বাই বাই।